Hello everyone, মোৰ YouTube চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো। আজি মোৰ যিখিনি অসমীয়া গহনা আছে সেই তাৰ কালেকশ্যনৰ ভিডিঅ' এটা লৈ আহিছো। মোৰ এগৰাকী সাবস্ক্ৰাইবাৰে আগতে এদিন মোক কৈছিলে অসমীয়া গহনাৰ কালেকশ্যনৰ ভিডিঅ' এটা দিবলৈ। দিমকে দিবও পৰা নাই, সেইকাৰণে ভাবিলো আজি দিও আৰু এতিয়া দেৰি নকৰি মোৰ গহনাখিনি আপোনালোকক দেখাও। অসমীয়া গহনাখিনি আশা কৰোঁ আপোনালোকে ভাল পাব। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে বলকচোন দেখাও আপোনালোকক। তালেডাল এই ফুলিযোৰ মই পিন্ধি আছো। এইযোৰ এই অসমীয়া গহনাৰ সেটটো মোৰ বহুত ভাল লাগে। এইটো ৰূপত কৰা হয়, ৰূপৰ ওপৰত কৰিছে। মই এনেকৈ পিন্ধি দেখাই দিছোঁ আপোনালোকক। চৰাই আছে, দুইটো মৌৰা চৰাই আছে। এই সেটটো এনেকুৱা খুব ভাল লাগে এই সেটটো মোৰ। ইয়াৰ ফুলিযোৰ এনেকুৱা, এইযোৰ ফুলিযোৰ এডাল একেবাৰে চিম্পুল হয়। একেবাৰে চিম্পুল হয় এডাল, কিন্তু ইয়াৰ ফুলিযোৰ বহুত হেভি হয়। সেইকাৰণে ফুলিযোৰ মোৰ খুব ভাল লাগে। এইযোৰ ফুলিযোৰ এডাল পিন্ধে। আৰু ফুলিযোৰ এইযোৰ ফুলিযোৰ এডাল খুব ভাল লাগে এই সেটটো মোৰ। তো পিন্ধি দেখাই দিছোঁ। এইটো আৰু ফুলিযোৰ, এই ফুলিযোৰ যে মই কিমান বাৰ পিন্ধিছোঁ ঠিক নাই। ফুলিযোৰ এইযোৰ ৰূপৰ ওপৰত কৰা হয়, ৰূপত মিনা কৰা হয়। ওচৰৰ পৰা দেখাই দিছোঁ। এডাল ফুলিযোৰ ফুল হয় আৰু এইযোৰ ফুলিযোৰ এতিয়া আপোনালোকক দেখাম মোৰ থুৰীয়া কেইযোৰ। এইযোৰ থুৰীয়া, এইযোৰ হয় মুঠি খাৰুযোৰ। মোৰ
মোৰ অসমীয়া গহনাখিনি মই দেখালোঁ, বৰ বিশেষ নাই, যিখিনি আছিলে তাকে দেখুৱালোঁ। আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই।